সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আজি অক্টোবৰ মাহৰ ৩ তাৰিখ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ফেচবুক লাইভ আহি নিযুক্তি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হৈছে যিসকলে DEEৰ অধীনত LPUPৰ ৫৫০০ শিক্ষক পদত আবেদন কৰিছিল তেখেতসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তেখেতে ৫৫০০ LPUP শিক্ষক পদৰ অভাৰলেপিং সন্দৰ্ভত তেখেতে ফেচবুক লাইভত মন্তব্য ৰাখিছে। তেখেতেনো কি মন্তব্য ৰাখিছে মই আপোনালোকক তেখেতৰ মন্তব্যখিনি শুনাব বিচাৰিছোঁ বা দেখাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াইনো কি কৈছিল সেয়া আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব। তাৰ আগতে কৈছোঁ, যদি মোৰ চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলনো LPUPৰ অভাৰলেপিং সন্দৰ্ভত সেই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি শুনি লওঁ। সমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। দুই এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে LP আৰু ME লিষ্টত PG আৰু গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিৱিষ্ট হৈ আছে। আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে LP বা ME লিষ্টত নাহে, অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ। আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ। এই মাহত অসমত ৩৫,০০০ যুৱকৰ নিযুক্তি হ'ব, অৰ্থাৎ ৩৫,০০০ নিকা নিযুক্তিৰে ৩৫,০০০ পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব। অহা ৭ তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ